মামা মুখ্যমন্ত্ৰী হৈ গ'ল। মামা হল মুখ্যমন্ত্ৰী। মামা মুখ্যমন্ত্ৰী মই গমেই পোৱা নাই। দেউতা সঁচা কৈছে না মিছা কৈছে? মামা মুখ্যমন্ত্ৰী কেনেকে হলে? তো মামা এটাৰ পৰা মুখ্যমন্ত্ৰী। মামা মুখ্যমন্ত্ৰী মই গম নাপাওঁ, ৰচোন দে। মুকেশ গান এটা নুনাকে এনেকে বহি আছা, গান এটা শুনো। দে গান এটা শুনোছো। এই লাও কি গান গাবা লাগে নিজে নাগাইকে। আকৌ নহয় দেই, তোৰ গান ভাল হয় কাৰণে গান মাৰিব দিছো। আকৌ নহয় দেই, গান এটা মাৰ। মাৰো দে শুনতে। দিল দিবানা সাগালোসানা মানে না, তাইও পাগলা মইও পাগলা জানে না। কেনাই আহিছি কেনাই। মজা 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 ভাই। ভাই সদায় এনেকে থাকবি নে না কিবা কাম ধান্দাৰো চিন্তা কৰবি? মই সদায় ৰেডি, তহঁতে নাজা দেখোন কাম কৰিবা। বচালাও আমি দুয়ো লগ ধৰি নাযায় দে কতো। আৰু যদি যা তাতে য'ত লগে থৈ আহা। যাম দেই কেনে যাম দেই। চিন্টু বাবা ক'ত যা? কিয় লাগে তহঁতক মই ক'ত যাওঁ? নহয় দে বাবা, ক'ত যা সুধছো তো। কেনা সুধবা নালাগে মোক। মামা মুখ্যমন্ত্ৰী জনে গম পা না নাপা? হয় দে, আমিও গম পাওঁ মামা মুখ্যমন্ত্ৰী বুলি। আজিৰ পৰা তহঁতে বেছি লেভেল নেদি, মোৰহে মামা মুখ্যমন্ত্ৰী। সেইটো অকলাই তোৰ কামি মেৰে হ'ব, এইটো চবৰে মামা, আমাৰো মামা। সেইটো মোৰে মামা, সিহঁতৰ মামা কেনেকে হ'ব পাৰে? সেইটো মোৰে মামা, তহঁতৰ মেৰে কেনেকে হ'ব? বাবা চিন্তু, সেইটো আমাৰ বুলি নহয়, গোটেই অসমখনৰে মামা। তহঁতে গম পাবি মই মামাক মাতি লৈ আহিছো। ভাই ই দেখোন কি কথা কৈ গেলাকে, মামাক বোলে মাতি লৈ আহে। তাকেতো মুকেশ, কবাত কিবা যত্ন গলে হয় ই। তোৱে কিবা কৰে? লৈ আহে বোলে, চাও ৰচোন কাক লৈ আহে, আমি কফি চপত তাকে যাবা। বাপৰে বাপ, খেতিখান কিবাকে ভাল হৈছে দে। ভাগিন দেখোন না, কোনে এতিয়া আকলা আছো মই। কেমা আকলা আহিব নোৱাৰো নেকি? পাৰদা ভাগিন পাৰদা, কিয় নোৱাৰিবানো? তুমি ডাঙৰ হৈ গলা বহুত সোনকালে। মামা সেইগিলা বাদ দিয়া, তুমি এতিয়া আকছেত মোৰ লগত যাবা লাগে, তাড়াতাড়ি বলা। ক'ত যাবা লাগে ভাগিন? আহাচোন তুমি, আহা ঘৰত আহা, আগে বহা চাহ তাহ খোৱা। যাম দা, তাৰ পিছত ক'ত যাবা লাগে যাম দা। নহয় মামা, তুমি মোৰ লগত বহা, তাড়াতাড়ি বলা। ৰবাচোন চব্জি অলপ লৈ যাও দা। বলাতে ভাগিন বলা, ক'ত যাবা লাগে বলা। চিনটো আহি নাপলাক দেখোন, আহিম বুলি কৈ। তাকেতো সি কোন মিমে আকৌ কান্দে গেল আৰু। আছে চিন্তু, তই তো কাক লৈ আহিলি হে? এইটো মোৰ মামা। দে মামা কৈ দে, তুমি মুখ্যমন্ত্ৰী হয় না নহয়? ভাগিন তুমি এইগিলা কি কৈছো হা? মই চব্জি খেতি খান কৰি পেলাই কিবাকে খাই আছো, মই মুখ্যমন্ত্ৰী কেনেকে হম? দেউতা দেখোন কৈছি তুমি মুখ্যমন্ত্ৰী বুলি। ভাগিন মই কিয় মুখ্যমন্ত্ৰী হম? মই নহয় দিয়া। চিন্তু, তুমি মেৰে মুখ্যমন্ত্ৰী নহয়, গম পাইছা? মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মাদেৱ, আৰু তেখেতক অসমৰ মানুহ সকলোৱে মামা বুলি মাতে। কি কয় মুকেশ দা? তই কথাটো ভালকে জানি থো, তহঁতৰ স্কুলতো সুধবা পাৰে বোলে বৰ্তমানৰ মুখ্যমন্ত্ৰী কোন, তেতিয়া তই ভালকে কবা পাৰিবি।
আৰু এনেকুৱা ভুল নকৰিবি, কথাটো ভালকে শুনি লবি, আগে হাল্লা নকৰিবি, বুজি পাইছা? দে হ'ব দে, মই আৰু এনেকুৱা ভুল নকৰো। মুকেশ দে, মোৰ ভুল হৈছে দে। যা যা হ'ব যা, তই আজি তোৰ ভুলটো বুজি পাইছা। ব'লা ভাগিন ব'লা, আমি এতিয়া তো নাটাকে যাওঁ ব'লা। বাপ্পা ইও কম বস্তু নহয় দে, মিমে শুক মাতি লৈ আহিছে। ভাই যো যো, আমিও যাওঁ যো।